বহুত দিন এইবাৰ ব্লগে বনোৱা হোৱা নাই এসপ্তাহ দুসপ্তাহে হ'ব হ'ল নেকি মাহঁতো আহিছিলে সময়ো পোৱা নাছিলোঁ আজি যিহেতু উৰুকা হয় ভাবিলোঁ ভিডিঅ'টো আজি ৰাতিপুৱাতে ষ্টাৰ্ট কৰি এতিয়া 9:30 হৈছে আজি পুৰা ৰেডি কাম কৰি মানে কাছাৰী ঘাটলৈ যাম মাছৰ তাত বজাৰ হয় ন তাতো 4টা-5টা মানৰ পৰা হৈয়ে যায় আমি যাওঁতে দেৰিয়ে হৈছে এইবোৰ নীৰৰ কাম কৰোঁতে মানে দেৰিয়ে হৈ গৈছে ন যোৱাবাৰ নীৰক লৈ গৈছিলোঁ নীৰৰ তেতিয়া 9 মাহ আছিলে এইবাৰ নীৰ ঘৰত থাকিব আৰু আপোনালোকৰ আয়োজন কি ভোগালী বিহু পিঠা চিঠা বনাইছে চাগে চবে মই ভাবিছোঁ এবাৰ ঘিলা পিঠা বনাম বাকিটো দীঘলীয়া পিঠাটো মোৰ দ্বাৰা নহ'ব সেইকাৰণে পিঠাগুড়ি কিনি থৈছোঁ পিঠাগুড়ি গুড়েদি ঘিলা পিঠা বনাম আৰু এটা চুজি কেক বনাম বুলি ভাবিছোঁ আপোনালোকক দেখুৱাই থাকিম এইটো ভিডিঅ'ত এখন যে গৈছিলোঁ দেখুৱাইছিলোঁ হৰ্টিকালচাৰ চব লেটিছৰ পাতটো কি ডাঙৰ হৈছে লেটিছটো আৰু এইবোৰ গাজৰ পালেং শাকটো বহুত ছিগিছোঁ মানে ইমানেই ধুনীয়া হৈছে ঘন হৈছে মই এবাৰ এটা পালেং শাকৰ জুচ বনাম আপোনালোকক দেখুৱাম দেই এইটো আৰু ইয়া বন্ধাকবি কিন্তু এবাৰ ঘন হৈছে বন্ধাকবিটো অকণমান মানে ছেপাৰেট হ'লে ভাল হয় আৰু এইখিনিত সিঁচিছিলোঁ পালেং শাক পালেং গুটি আৰু এইটো ধনিয়া গুটি আছে আৰু এইখিনি চব ওলকবি এটা ভিডিঅ'ত দেখুৱাইছিলোঁ তেতিয়াতো বহুত সৰু সৰু হৈ আছিলে এতিয়া চব ওলকবি আৰু এইফালে বন্ধাকবি আছে কিমান ভাল লাগে গুড মৰ্ণিং কোৱা গুড মৰ্ণিং ফ্লাইং কিছ এটা দি দিয়া লগতে গুড মৰ্ণিং নোকোৱা যদি ফ্লাইং কিছ দিয়া গুড বয় এতিয়া যাওঁ আৰু 10টা বাজিলেই দেৰিয়ে হ'ল যাওঁতে আৰু ৰাস্তা দেখিছেনে পুৰা খালী মানে সোনকালে পাম চাগে নামি পেলাই অলপ খোজকাঢ়ি যাওঁ আৰু এইখিনি পোৱাৰ লগে লগে চব কুঁৱলী আগৰ সময়খিনিততো গৰম উঠি গৈছিলে মই জেকেট খুলি দিছিলোঁ আৰু এইখিনিত চব ঘন কুঁৱলী আৰু ইমান ঠাণ্ডা আৰু এইবাৰ দেখি লাগিছে মানে মানুহৰ ভিৰ আছে বহুত মানে এইটো সময়ত মানে যোৱাবাৰ আহিছিলোঁ মানুহ নাছিলে ইমান এইবাৰ দেখিছোঁ বহুত ভিৰ আছে এইখিনি আৰু মাছৰ সাইজ দেখিছে কিমান ডাঙৰ মানে মোবাইলত দেখিলে এই ভিডিঅ'ত ইমান গম নাপায় ওপৰত লৈ লোৱা ভাল লাগিলে ন ভাল লাগিলে কষ্ট এই উজান বজাৰ এইখন বহুত ভাল লাগে জেগাখন সুকন্যাবাৰ ন এইফালে সোমাম বুলি ভাবিলোঁ মই এইখন দোকানত যদি সোমাম বাহিৰ কৰি দিব আৰু এই বগান ভিলেজজোপাক চোৱা ইমান ভাল লাগে এনেকৈ যে ঘৰত থাকিলে ইমান ধুনীয়া লাগে লতাশিলৰ ওচৰত থকা জিবিছখনত খাম বুলি ভাবিলোঁ কিন্তু নোৱাৰিলোঁ ইমানেই ভিৰ আছিলে এতিয়া গণেশগুৰিখনত চাওঁচোন পাওঁনেও খাব কষ্ট বাৰু মানে দেউতা নোখোৱাকৈ আহিলে মই অলপ কৰ্ণফ্লেক্স খাই আহিলোঁ কিন্তু ভোক লাগিছে তথাপিও আজিৰ দিনটোত মাছেই মাছ আমাৰ ঘৰৰ ওচৰতো দেখিছে ন মাছৰ পুৰা বজাৰ বহি গৈছে আৰু মানুহৰ ভিৰ চোৱা এতিয়ালৈকে মানুহৰ ভিৰ আছে 12টা বাজিব হ'ল নীৰ আজিকালি মই নাথাকিলে ইমান কানে আজি বা কি কৰিছে মানে মিনতি নাছিলে যে আগত একদিন বহুত দিগদাৰ হৈ গৈছিলে আজি বাৰু মিনতি আছে কি হয় তথাপিতো আজি ইমান ভাল নীৰ কি কৰিছা আজি মোক ই পাত্তাই দিয়া নাই চ আনি ক'ত যোৱা
নাৰিকলৰ এইটো চুকুৰাটো লৈ ক'ত ঘূৰি ফুৰিছা জোতা জোতা ক'ত আছে জোতা এযোৰ পিন্ধিবা এতিয়া নিলে পুৰা জোতা চোতা পিন্ধিবলৈ চেণ্ডেলযোৰ পিন্ধিবলৈ ঠিক কৰি লৈছে উল্টা হৈছে উল্টা হয়নি সিধা কৰিলো সিধা গুড বয় বিহু ঘৰত খাব নাচিব ভাল লাগে ন লাষ্ট দিনা লাই দিব আমাৰ সব একে বেছিটো নাই যে এয়া ঝাৰু দেখি মানে পুৰা ৰবই নোৱাৰিলে নিৰে ঝাৰু দেখি আৰু সুজি কেক বনাবলৈ মই সুজিখিনি মানে মিক্সিত মাৰি ললোঁ তাতে মানে অকণমান কি ৰিফাইন অইল দিলোঁ বেছি দিয়া নাই আৰু চেনি দিলোঁ তাতে দৈ আধা কাপ এইটো মিঠা দৈ হয় দেই মই টেঙা দৈটো নাপালোঁ আজি মানে তাতে দি পেলাই অকণমান এইটো মাৰি ললোঁ মেচিনটো আৰু তাতে অকণমান ভেনিলা এছেঞ্চ দি দিলোঁ নিদিলেও হয় কাৰণ এগ দিয়া নাই আৰু চেৰি আছিলে যোৱাবাৰ কেক বনাইছিলোঁ যে মোৰ বাৰ্থডে আছিলেই মানে সেইকাৰণে অলপ কাটি দিছোঁ মানে ইমান বেছি টাইম নাই আজি ইমান লৰালৰি হৈছে বহুত মানে সেইকাৰণে বেছি দিয়া নাই তেনেকৈ আবেলিৰ পৰা মই মুখখনত ক্ৰীম সানিবলৈ সময় পোৱা নাই এতিয়া জাষ্ট নিৰখ খুৱাই মুখখনত অকণ ক্ৰীম সানি এয়া আজৰি হৈছোঁ প্ৰথমপি ভাগৰ লাগি যায় গোটেই কৰি মেলি কেকটো দেখুৱাওঁ হা ফাইনেলি কেকটো হ'ল কাইলৈ কেকটো চুজিৰ কেক হয় ফুলিছে কিন্তু নুফুলা নহয় কিন্তু টেষ্ট কৰিহে গম পাম কেনেকুৱা হৈছে টেষ্টটো বনাম বুলি ভাবিছিলোঁ পিঠাগুড়ি কিনি থোৱা আছিলে গুড় কিনিলোঁ পিঠাগুড়ি কিনিলোঁ চব হৈ গ'ল কিন্তু আল্টিমেটলি বনোৱা নহ'লে মানে টাইম নাই এতিয়া 10টা বাজিলে এইবোৰ বনাই থাকিলে জুইৰ ওচৰত বহিব সময় নাপাওঁ ন আৰু জুইৰ ওচৰত এইবাৰ কৌস্তভে পুৰা মানে ভালকৈ মানে হেৰি কৰিছে মাছ ভাজিছে কাঠআলু ভাজিছে জুইত ভাল লাগে জুইত ভাজি ভাজি খাই থাকিবলৈ আৰু মাছটো জুইত মানে খাই থাকিলে বেছি খাব মন যায় এনেই ভাতৰ লগত খোৱাতকৈ জুইৰ ওচৰত মানে ষ্টাৰ্টাৰ হিচাপে খাই ইমান ভাল লাগে আপোনালোকক দেখুৱাম হা ওপৰত কেনেকুৱা হৈছে ভাল লাগে কিন্তু ওপৰত মানে লাইটটো নাই যে আকৌ আন্ধাৰ হৈ থাকে ভালকৈ ধৰিব নোৱাৰি তুমি আকৌ চেণ্ডেলৰ লগতে ব্যস্ত দেই অথনিও আবেলি একে এতিয়াও একে আৰু এইখিনি কৌস্তভে মেৰিনেট কৰি থৈছে ওপৰত ভাজিব যে লাগে জলতে কিন্তু বহুত জ্বলে হৈ আছে ন এইটো আৰু এই উজান বজাৰ তাৰপৰা ঘাটলৈ যে গৈছিলোঁ তেতিয়া পিঠাই কিনি আনিলোঁ এইবোৰ চব কিনা হয় তিল পিঠা নাৰিকল পিঠা আৰু ঘিলা পিঠা আৰু মায়ে এটা সৰু ঘিলা পিঠা নিচিনা বনাইছে আৰু মই চুজি কেক বনাইছোঁ কাৰণ মইতো ঘিলা পিঠাটো বনাবই নোৱাৰিলোঁ টাইমেই নহ'লে সেইকাৰণে কিনাকে খাম আৰু আপোনালোকক চুজি কেকটো কাটিয়ে দেখুওৱা নাই নহয় চাওকচোন কি ধুনীয়া হৈছে ভাল হৈছে দেই ভালকৈ ফুলিছে নীৰ শুই উঠাৰ আগতে মই এইখিনি কাম কৰি থৈছোঁ নহ'লে সাৰ পাই গ'লেতো মই নোৱাৰিম আকৌ খুৱাব লাগিব তাক সেইকাৰণে আগতে এইখিনি মানে পুৰা ৰেডি কৰি থৈছোঁ মানে মাহঁতক ওপৰলৈ ব্ৰেকফাষ্টটো খাবলৈ মাতিছোঁ বিহু খাবলৈ দেখুৱা না মুখখন এনেকৈ নাচা চোৱা এইটো চোৱা নি না না সেইটো নোচোৱে নি মাছটো বিহু 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 চবৰে বিহুটো কেনেকুৱা গ'ল বাৰু আশা কৰিছোঁ চবৰে বিহুটো ভালকৈ গ'ল আমাৰো ভালকৈ গ'ল চবেই মিলি ভাগি এসাঁজ খালোঁ একেলগে আৰু আপোনালোকলৈ ভোগালী বিহুৰ অলেখ অলেখ শুভেচ্ছা যাচিলোঁ
ঠিক আছে তেতিয়াহ'লে মই আজিলৈ আহিছোঁ বাই বাই আৰু ভিডিঅ'টো চাব হা চবেই শেষলৈকে বাই বাই